আমি শুই উঠাৰ আগতে শুইটি মনমিকুটি বেবিলংকুটি দাললাইটি বেদলাইটি চব আহি হাজিৰ যিহেতু মাহঁত এতিয়া হায়দৰাবাদলৈ বুলি ওলাই যাব এইফালে দালটিয়ে লাগেজবোৰ চিন দি আছে যাতে সিহঁতৰ সুবিধা হওক আৰু এইফালে মেটাজৰ অকণ মনটো মাৰা যিহেতু নানাক নানীয়েক মাহীয়েক গোটেইকেইটা গৈ আছে তো এইকাৰণে সি কুকুৰৰ চুক্তি কৰি আছে মানে হায়দৰাবাদৰ বদলি সি এটা কুকুৰ ল'ব মানে তো চবেই মিলি পেলাই তাক মানে পাৰ্মিশ্যনটো আজি উলিয়াই দিলে আৰু মই পাৰ্মিশ্যন দিয়া নাছিলোঁ ইমান দিনে কুকুৰ এটা অনাৰ এলাউ কৰা নাছিলোঁ মোৰ ভয় লাগে তো এইকাৰণে মই আনিব দিয়া নাছিলোঁ আৰু এইফালে মানুহজনে মই লাগেজবোৰ জুখি পেলাই চাই দি আছোঁ এটা অকণমান বেছি ওলাল যিহেতু অকণমান বেগটো ডাঙৰ আছিলে ট্ৰলিটো তো মানে কি এনেই অযথা বস্তু নি 1000 টকা কেজিত ভৰাৰ কোনো প্ৰয়োজন নাই মই জানা মতে কেজিত 1000 টকা এক্সট্ৰাকৈ দিব লাগে তেতিয়া নিব পাৰি কিন্তু যদি মানে নিদিয়ে তেতিয়াহ'লে বস্তুখিনি পেলাই থৈ যাব লাগে এয়াৰপৰ্টত তো তাৰ কোনো প্ৰয়োজন নাই বস্তু এনেই অযথা পেলাই যোৱাৰ বা অযথা বেছি বস্তু নি 1000 টকা কেজিত দিয়াতকৈ সিহঁতক তো আমি ঘৰৰ পৰাই কম বস্তু নিম সেই 1000 টকাটো দি বজাৰ কৰি পেলাই দুটামান বস্তু বেছিকৈ আহিব নহয় জানো তো সেইটো আমাৰ থিংকিং পইচা আছে বুলিয়ে যে বেলেগক এনেই অযথা দিম সেইটো কোনো কথা নহয় দৰকাৰ হ'লে নিজে খৰচ কৰিম তো সেইকাৰণে এইবিলাক জুখি মেলি চব ঠিক কৰি দিলোঁ অকণমান এটা বেছি আছিলে মায়ে মাছুমায়ে বেগত মিলাই লৈ এডজাষ্ট কৰি ল'লে আৰু তো হৈ গ'ল আৰু মোৰ মুখখন ফুলি আছে মই জাষ্ট উঠি পেলাই আহিছোঁ ব্ৰাছ কৰাই নাই এতিয়ালৈ বাকী চব ব্ৰাছ চ্ৰাছ কৰি চাহ তাহ খাই মেলি ৰেডি মই মেহতাজ আৰু বাপেক আমি তিনিটাই লেটকৈ উঠিছোঁ আৰু এইফালে মিলাই নাই আম্বাৰ লাগেজটো যিহেতু আম্বাৰ প্ৰথমবাৰৰ বাবে গৈ আছে তো সেইকাৰণে মানে আম্বাৰ ঠাণ্ডাও অলপ বেছি তো কিবা কিবি অলপ বেছিকৈ ল'বলগীয়া হৈছে সেয়াই আৰু আমি এতিয়া ৰেডি হৈ গ'লো আমি 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 নাযাওঁ গাইছ আমি মানে আধা চাফা আমি যাব ৰেডি আমি গাড়ীলৈকে যাম আৰু মানে এয়া লাকেজ মানে আমাৰ গাড়ীখনলৈকে উঠাই দিম আৰু আমি বেগ চেগ লৈ লৈছোঁ মানে আমি যাম সেইখিনিলৈকে যাম সেই তালৈকে নহ'ম নেকি হিৰিয়া ধৰি লওঁ হায়দৰাবাদ আৰু সেইটো অঁ সেইটোৱে আৰু আমাৰ কাৰণে সেইটোৱে ৰ'বা যায়গৈ নেকি বাই বাই কৈ দিয়ক বাই বাই মোক ধোৱাই নাই তাক দি থৈ আহিছোঁ মোৰ চাবি এই চাবি গাড়ী চাবি অঁ গাড়ী চাবি বেগৰ চাবি এটা চেট বাই বাই কৈ দিয়া বাই বাই গাইছ কিবা লৈ আহিবা মানে নিশ্চয় লৈ চাচিকো ওলাই কাটি যাম 50 টকা মোৰ আব্বা হৈ দিয়া বাপে মা ক'তা এই পিঠা বেগটো দিয়া এইখন গাড়ী গ'ল নে নাই এইখন বটল বেগ হৈ গ'ল মানে ইমান নাথাকে নহ'লে ক'ত পাহৰি থৈ যাবা সেইকাৰণে গাত লাগি থাকিলে লাগে ফ্লাইটত গৰম লাগিলে খুলি ল'বা বিয়া আহিবা নেকি ফাইনেলি ইমান দিনৰ যাব কৈ থাকোঁতে সিহঁতৰ যোৱা সময় হৈ গ'ল তো এতিয়া যাবলৈ এতিয়া ৰেডি গাড়ীত উঠিলে লাগেজ চাগেজ হৈ গ'ল ভৰাই কাকা ওলাই ৰেডি হোৱা নাই তো সেইকাৰণে ৰখি আছে আৰু এইফালে মেহতাজক লৈ পেলাই মা আব্বাই পূৰা চবকে ৱাৰ্ণিং দি আছে মেহতাজক যাতে কোনো একো নকয় দালটিক কৈ আছে মানে দালটিয়ে যিহেতু অকণমান তাক লগাই থাকে জোকাই থাকে তো কৈ আছে যে নলগাবি বুলি আৰু তাৰ মেগী চেগী কিবা কিবি তাক যি লাগে চব আনি দিবি আৰু সেইবিলাক কৈ আছে চবকে মানে কৈ আছে আৰু কোন চাৰ্জাৰ চবে ল'লি হ'ব ক'ত কি পইচা পইচা লৈ খোৱা নাই তাৰ মই যে ইমান দূৰ যাব পাৰা কি হ'ল হেৰি আনিব ইবাৰে আনিব ইয়াক দিয়া এখন হয় দিয়া এই বৰ বেয়াকে উঠি আছে যাওঁ দেৰি মুনা কি কৰি আছে নামি আহা দেখ আছে দে আমি আনিব কি বদমাছি কৰিছ আমাৰ ফ্ৰেণ্ড আছিলে সাৰপ্ৰাইজ এটা কৈছে দেই এইটো নকওঁ আৰু কাকো পইচাটো নিবলৈ এই নালাগে এটা এবাৰ আবাৰ দিছে ভাল কৰিলে 500 লৈ বাৰ্গাৰ চাৰ্গাৰ এটা অৰ্ডাৰ কৰি বাৰ্গাৰ এটা অৰ্ডাৰ দিবা লৈ পইচা দি যাওঁ নালাগে বাৰ্গাৰ এটা লৈ দিয়া কি যা কি কৈছা বৰবাই বোলে আমাকে কৈ থব স্কুল বাই
মাইকে ক'ব লাগিছিলে না মেহতা যে মনটো মাৰিছিল তো দালটিয়ে ক'লে ব'ল স্কুটিত উঠ মাহঁত মানে আকৌ ঋতিকহঁতৰ ঘৰৰ ওচৰত ৰখিব তো আমিকেইটা স্কুটিত আহি পাই গ'লোঁ আকৌ আব্বা অকণমান কান্দিলে চকুটুকু ফুলি আছে পূৰা আৰু ইফালে সিহঁতৰো গাড়ীখন ৰেডি হৈ গ'ল ঋতিকক চুমা তোমা দিলে মেহতা যে আৰু এয়া সিহঁতে দুইখন গাড়ী লৈ ওলাই গ'ল আৰু এতিয়া আকৌ গৈছিলোঁ মই দাললাইটি মেহতাজ আমি তিনিটা গৈছিলোঁ ঋতিকহঁতৰ ঘৰৰ ওচৰলৈকে সিহঁতো যাব যিহেতু সিহঁতক মাত লগাবলৈ গ'লোঁ তো মাত চাত লগাই মেলি আহিলোঁ আৰু এতিয়া সেয়াই আৰু মনটো বেয়া লাগিছে মানে যাব নাপালোঁ বুলি সেই বুলি নহয় মানে মাহঁত গৈ মা আব্বা দুয়োটা একেলগে গৈছে যে সেইকাৰণে আৰু মানে অকণ দুখো লাগিছিলে আৰু তাৰপাছত আব্বাই ফোন কৰিছে তো কিবা এৰিলে নেকি চাব দিছে আৰু এতিয়া এনেকৈ এতিয়া এইকেইটা দিন পাৰ কৰিব লাগিব কেইদিন লাগে 3 দিন লাগে 4 দিন লাগে 2 দিন লাগে অঁ 2 দিন বুলি কৈছে বাৰু এতিয়া কি কৰে নাজানো আৰু বাকীবিলাক কি হয় কি কৰে সেইবিলাক আপোনালোকে মাছুমাৰ ব্লগত দেখি পাব আৰু এতিয়া এইটো ভিডিঅ' আজিৰ দিনটো কণ্টিনিউ কৰিম কেনেকৈনো মা আব্বা নোহোৱাকৈ এটা দিন পাৰ কৰিলোঁ আৰু সেয়াই আৰু মেহতাজো অকণমান আপছেট হৈ আছে যিহেতু মোতকৈ বেছি সময় মাৰ লগত আৰু মাছমাৰ লগত থাকে তাৰপিছত আব্বা যিমানখিনি সময় ঘৰত থাকে সেইখিনি সময় সি আব্বাৰ লগত পাৰ কৰে আমি তিনিটাই ব্ৰেকফাষ্ট কৰি ল'লোঁ কেকা গুৱাহাটী গ'ল বৌ আৰু বেটা আকৌ বাগৰিছে বেটা যিহেতু উঠা নাই আৰু এইফালে মেহতা যে বাপেকক ফোন কৰি আছে কিয় জানেনে তাৰ বোলে নানাওক নাইতো মাছ মাংস অনা মানুহ নাই এতিয়া ভাত কি দি খাব তাৰ চিন্তা হৈছে কৈছে মুনকাও নাই তো কোনে আনিব তো বাপেকক সেইকাৰণে কৈছে যে মাছ মাংস 10 কেজি দি পঠোৱা বোলে আৰু এইফালে মোৰ দুপৰীয়াৰ কাৰণে শাল মাছৰ তৰকাৰী ৰেডি এতিয়া মই ভিডিঅ' যে কৰি আছিলোঁ পাহৰি গ'লোঁ এতিয়া মনত পৰিছে দালি উঠাই দিছোঁ তৰকাৰী এই ধনিয়া দালি দি দিবি হা এইখন তেতিয়া তৰকাৰী হৈ গ'ল দালি হৈ গ'ল আৰু অকণমান দেৰিকৈ ভাতকেইটা বনাম আৰু আমি খাম কেকা নাই আব্বা মায়ে মাছুমাহঁতকেইটা নাই এতিয়া আমিকেইটাই আছোঁ সেইকাৰণে সোনকালে মই তৰকাৰী বনাই দিছোঁ ৰিজবি আৰু বৌ এতিয়ালৈ উঠা নাই কাৰণ কিয় উঠি পেলাই আকৌ শুলে এতিয়া কাম নাই মানুহ নাই যেতিয়া আৰু বাবু শুই আছে সেইকাৰণে বহুত হাউচতে বাগৰি আছে আৰু দুপৰীয়া সোনকালে বনাইছোঁ তেতিয়া মই ৰাতিটো আকৌ বৌয়ে সোনকালে বনাই দিব তেতিয়া সোনকালে খাই পাই আকৌ সোনকালে শুম সোনকালে উঠিম তো সেইটোৱে প্ৰচেছ চলি থাকিব আৰু এইকেইদিন কাৰণ মানুহ নাই যে আব্বা থাকিলে মানে ধৰ কাম চাম ধেৰ থাকে তেতিয়া আব্বা নাই সেইকাৰণে কাম নাই আৰু সিহঁতে গৈ পেলাই এতিয়া আমনি পালে বাকী তাত কি হ'ল কি নহ'ল এইবিলাক আপোনালোকে মাছুমাৰ ব্লগত দেখা পাব ক'ত যাব ভিটামিন চি ক'ত পায় মানে ৰ'দ বাপেকে তাক কয় সেইকাৰণে সি মোক কৈছে ভিটামিন চি ল'ব আমাৰ নাংটো গা ধুব মেগী তো এইফালে মই লগাই আছোঁ তেল মূৰত আৰু ৰিজবি মাকে তালে খানাও বনাই আছে আৰু সি এইয়া বহি আছে ধুনীয়াকৈ মুৰ্গী চাই বহি আছে আৰু বাৰু এইফালে আমাৰ মেহতা যে মেগী পেকেট মেগী বনাই টেমাত ভৰাই চপ ষ্টিক দি খাই আছে হৈ গ'ল তাৰ এতিয়া ৰিজবিক গা ধোৱালোঁ এয়া বৈ তাৰপাছত এতিয়া সি ৰ'দ লৈছে এয়া ৰ'দ লৈ আছে মোৰ কোচত আৰু এইফালে মনিষা মাহঁত ফ্লাইটত উঠিলে আৰু এই মাছুমাহে ভিডিঅ' কল কৰিছিলে মেহতাজক অকণমান সময় পিছে মানে ভিডিঅ' কল কৰি থাকিবলগীয়া হৈছে তাই সি ইমান দিগদাৰ কৰিছে তো এতিয়া মই ধুনীয়াকৈ দুপৰীয়া ভাত চাত বনালোঁ বনাই মেলি পেলাই মানে মই ৰিজবিক গা ধুৱাবলৈ ধৰি দিলোঁ বৌয়ে ধুৱালে ই মেগী খালে ময়ো খালোঁ তাৰপিছত ৰ'দত বহি পেলাই মানে মূৰত তেল লগাই আছোঁ দেখুৱাইছোৱেই তাৰপিছতে পটককৈ কঁকালৰ বিষটো উঠিলে এতিয়া আকৌ আহি পেলাই বিচনাত শুই আছোঁ আৰু সিও লগত শুই আছে সি খুব বেছি বোৰ হৈছে আৰু মাহঁত এতিয়া ফ্লাইটত উঠি আছে আবাৰ যিহেতু ফাৰ্ষ্ট ফ্লাইট হয় তো আব্বা অকণমান ভয় খাই আছে তো ই ফোন কৰি পেলাই কি ক'লে আপোনালোকে শুনিছেই সি মানে চাব বিচাৰি আছে আব্বাৰ ৰিয়েকশ্যনটো তো আমি দুপৰীয়া ভাত এতিয়ালৈকে খোৱাই নাই 2টা বাজিল 1:30 বাজিল এতিয়া ফ্লাইটত উঠি আমি ভাত খোৱাই নাই এতিয়ালৈ ভাত 9টা বাজিতে মোৰ 9:30তে তৰকাৰী দালি হৈ গ'ল তো ভাত অকণমান এতিয়া উঠাব দিছোঁ মনিষাক কৈছোঁ ভাতকেইটা উঠা বৌ আছে বাবুৰ লগত তো সেয়াই ভিডিঅ'টো চাই থাকিব শেষৰ ফালে ন আৰু সি নানাকৈ কৈছে ভয় নকৰিবা দেই
মানে আবাৰ অলপ টেনশ্যন বেছি লৈ থাকে আবাই টেনশ্যন লৈ আছে মানে আবাৰ সেইবোৰ টেনশ্যন নাই মানে ফ্লাইটত যাব কিবা কিবি হস্পিটেল এইবিলাক টেনশ্যন নাই ইয়াৰ টেনশ্যন মানে ই যে বহুত জিদ কৰে আৰু ই জিদ কৰাৰ লগে লগে মানে আবাই তাক খামতি ধৰিলে মই মানে তাক টানি আজৰি আনি একদম হয়তো পিটন দিওঁ নহ'লে দৰ্জা মাৰি পেলাই ৰুমত সুমিয়াই থৈ দিওঁ তো আবাৰ মানে সেইটো টেনশ্যন তাই মাৰিব মানে তাক মোক যে কিমান বাৰ কৈছে ল'ৰাটোক তুমি একো নকৰিবা তো এতিয়া মই ল'ৰাটোহে মৰমতে বহাই থৈছোঁ আৰু স্কুল নগ'ল আজি কাৰণ সি অকণমান মানে তাৰ ভিতৰি দুখ এটা লাগি আছে ন নানাক নানীয়েক মাহীয়েক ফুৰিব গৈছে সেইকাৰণে নগ'লা চৰি গাইছ মাই বিগ মিষ্টেক নানাকেনো তাক ঘৰ চম্ভালিবলৈ দি থৈ গৈছে আব্বা আৰু তুমি মাছ আৰু চিকেন কি আব্বাই আনিব মাছ আৰু চিকেন অঁ আৰু তুমি ভাত বনাবা কোন আবাই আনিব ভাবি বিয়া পা নে মোৰ নাবা মোৰ নাবা নাই দেখোন সি হায়দৰাবাদ গৈছে মই মেটা যে ভাবিছে যে মুনকায়ে মানে হেৰি কৰিব গৈছে আব্বাহঁতক থ'ব গৈছে কিন্তু নহয় কেকাও গৈছে এনে ক'লো মুনকা কাম আছে সেইকাৰণে গৈছে গুৱাহাটী আব্বাক দেখুৱা এই আনা কৈ দিয়া টেনশ্যন নল'বা কৈ দিয়া অঁ ইয়াৰ পিছৰ পৰা আমিও যাম মাহঁত গৈ পাই গ'লগৈ আৰু সিহঁতে এতিয়া ৰুমলৈ যাব এয়াৰপৰ্টৰ পৰা আধা ঘণ্টাৰ দূৰত মানে সিহঁতৰ ৰুম আছে এয়াৰপৰ্টৰ পৰা আধা ঘণ্টা দূৰত তো এতিয়া ৰাতি আহাৰ বনোৱাৰ সময় আৰু মই এইফালে চব লৈ লৈছোঁ আজি মই গ্ৰীণ চিকেন বনাম মই বহুত দিন আগত দেখিছিলোঁ ভিডিঅ'ত তো ভাবিলোঁ আজি ট্ৰাই কৰোঁ যিহেতু লোকেল চিকেন আছেই আব্বাই আনি মেলি চব ৰেডি কৰি থৈ গৈছে তো আমি এতিয়া বনাই খোৱাৰহে কথা আৰু এইফালে গ্ৰীণ কালাৰ যি লৈছিলোঁ চব পেষ্ট কৰি ল'লোঁ আৰু এইফালে মই তৰকাৰী বনোৱা আৰম্ভ কৰিছিলোঁ চানা আহি গ'ল আমাৰ তো এইফালে মই চিকেন দি দিলোঁ ইয়াতে নি পেলাই কিন্তু ইয়াতে দিবলৈ পাহৰিলোঁ গৰম মছলা মাহঁত গৈ পাই গ'ল মানে হ'ল আৰু অলপ টাইম লেণ্ড কৰিলে তাৰপাছত এয়াৰপৰ্টৰ পৰা এতিয়া হোটেল গৈ আছে আৰু সেইখিনি হোটেল যোৱাৰ পাছত ভিডিঅ' কলত মই চাম আপোনালোককো দেখুৱাম এতিয়া মই চিকেন বনাইছোঁ মানে হাৰিয়ালি চিকেন বুলি কয় হায়দৰাবাদী চিকেন বুলিও কয় তো এতিয়া কি নাজানো অৰিজিনেলটো কি হয় মই মোবাইলত বহুত দিন আগতে চাইছিলোঁ তো আজি পালেং পাত কেইটামান আছিলে তো সেইকাৰণে বনাই দিলোঁ আৰু ধনিয়াও ঢেৰ আছিলে ঘৰৰে ধনিয়া তো সেইকাৰণে বোলো বনাই দিওঁ আৰু বনাই দিলোঁ আৰু কেনেকুৱা হয় এইটো মানুহজন আহিলে গম পাম আপোনালোকক কম তেতিয়া আৰু হেৰি কিবা ক'ব লৈছিলোঁ কিবা কম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ পাহৰি দিলোঁ বৰ পাহৰোঁ আজিকালি তোৰ পিছত মনত পৰিলে কৈ আছে আৰু এয়া আমাৰ চিকেন মোৰ গ্ৰীণ চিকেন ৰেডি কিন্তু ভিডিঅ'ত গ্ৰীণ কালাৰটো ইমান বেছি ভিজিবল হোৱা নাই মানে নৰ্মেল তৰকাৰী নিচিনাই লাগিছে কিন্তু নহয় পূৰা গ্ৰীণ কালাৰ আছিলে কিয় নাজানো কালাৰটো এনেকুৱা আহিছে পাইছোঁ বাবুৱে যাতে দুইটাই কষ্ট নাপায় সেই দুটাই ভাই কৰে মোক কৰি মোন গুচি গৈছে মই কিমান কান্দিছোঁ মই জানো মানুহবিলাকে মোৰ মুখলৈ আমি যিহেতু যোৱা নাই কিন্তু আপোনালোকক ৰুম টুৰ মিনি টুৰ এটা দি দিছোঁ মানে মায়ে ভিডিঅ' কলত দেখুৱাই আছে তো সেইকাৰণে আপোনালোককো দেখুৱাই দিলোঁ আৰু ভিডিঅ' চব মানে ৰাতিপুৱাৰ পৰা দেখুৱাই আছোঁ যিহেতু আপোনালোকক তো ভাবিলোঁ ৰুমৰ টুৰটো আপোনালোকক দি দিওঁ আৰু আমিও লগতে চাই লওঁ আৰু ৰীতিকে দেখুৱাই আছিলে একচুৱেলি ৰুমটো हम लोगों का दो बच्चा हमारे पीछे में उठता है सब हैदराबाद पहुंच गया अच्छे से और हम लोगों को बोला है वो लोग हिंदी में बात करने के लिए हैदराबादी बन गए बोला है वो लोग ने बोला है कि हम लोग हैदराबादी बन गए तुम लोग भी हिंदी में बात करो हम बोलते हैं हम असमिया है हमारा हिंदी थोड़ा खराब है ऐसा बोला है तो सब हंसता है तो अभी हम हरियाली चिकन खाएगा भात खाएगा सो जाएगा और वीडियो अभी सो जाएगा मैंने वीडियो अभी यहीं पे एंड करते हैं और ये हमारा दो बच्चा लोग हमारा पीठ पे उठता है तुझसे भी ज्यादा मेरे बेटे को आता है हिंदी आप लोग ये मत कहना कि तुझसे भी ज्यादा तेरे बेटे को आता है ये सब मत कहना हम लोग असमिया मनु है हमको कहाँ इतना अच्छा हिंदी आता है असम का मनु है ना भात खाता है आलू भट्टा खाता है
बैगन का भरता खाता है तुम भी मत खोलो भाई ये तो घूंग अरे है टोपी मत खोलो भाई हाँ ये घूंग है ये बाघ है अभी ये वीडियो हम यही पे एंड करते हैं अभी के लिए बाय बाय मुनका आ गया है घर पे पर घर पर सॉरी टाउन पहुंच गया घर नहीं आया क्योंकि उसकी दोस्त का शादी है शादी का वो लहंगा मिले शादी का वो शेरवानी खरीदेगा तो उसकी दोस्त को बुलाया है अभी वो वहीं पे गया है तो अभी वीडियो खत्म करते हैं हमको अत्याचार चल रहा है हमारे ऊपर हिंदी थोड़ा ऊपर नीचे हो गया है माफ कीजिएगा अत्याचारी बन रहा है ये सब जीवा उला कर हंसता है जीवा उला के हंसता है अभी 9 बजे हमारा बेटा 2 चॉकलेट खाता है ओ एक खाया है एक खाता है एक जीवा उला के हंसता है वो 3 बजे में खाया एक जीभ निकाल निकाल के हंसता है हाँ है वो स्कूल जाना पड़ेगा तो अभी बाय बाय गुड नाइट हम लोग 8 बजे 8:30 बजे भात खा लेता है सो जाता है उसके बाद कल एक नया ब्लॉग में मिलता है बाय 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 कोरिया बाय 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 कोरिया बाय 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 एक लाइक কৰিবা নকৰিব সাবস্ক্ৰাইব কৰিব টেষ্টটো মানে আমাৰ সেবিৰ এণ্ড আমাৰ ইৰফানক দিয়া হৈছে কোৱা জলদি বেছি জলদি কোৱা মুখত কেনেকুৱা হৈছে ধুনীয়া লাইটটো